গোলাঘাটত চাঞ্চল্যকৰ ঘটনা বিদ্যালয়ৰ পৰাই সন্ধানহীন একাদশ শ্ৰেণীৰ ছাত্ৰ গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা বিদ্যালয়ৰ পৰাই সন্ধানহীন একাদশ শ্ৰেণীৰ ছাত্ৰ গোলাঘাট শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ শ্বহীদুল হকৰ 17 বছৰীয়া পুত্ৰ জিছান হক বৰ্তমান জিছান হক সন্ধানহীন বিদ্যালয়ৰ চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য পুৱাই ছাত্ৰজন বিদ্যালয়লৈ আহিছিল যদিও শ্ৰেণীকোঠাত উপস্থিত নাছিল ছাত্ৰজন জিছানৰ সন্ধানহীন হোৱাক লৈ এটা পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতি বিজ্ঞান শাখাৰ ছাত্ৰ আছিল জিছান সি বৰ্তমান 11 ক্লাছ 11 ছায়েন্স ৰাতিপুৱা ড্ৰপ কৰিছে আমাৰ যেটো ক্লাছ 11ৰ অফিচিয়েল এটেণ্ডেন্স মানে ক্লাছ টিচাৰ লয় এটেণ্ডেন্সত কিন্তু নাই তাৰ মানে এবসেন্ট আছে কাৰণ কালিয়ে দিয়া হৈছে যে আজিৰ পৰা স্কুল মানে 11 12ৰ 12টাত ছুটি হ'ব আৰু সেইটো মেছেজ সি চাইছে আমাৰ হোৱাটছআপ গ্ৰুপত ওলাইছে যে সেইটো মেছেজ সি চাইছে আমিতো 12টাত ছুটি হ'ল আমি গোটেইখিনি ল'ৰা ছোৱালী গৈছে আৰু সিটো এবসেন্টে আছে 3টামান বজাত এই মাক দেউতাক তেওঁলোকৰ ল'ৰা ছোৱালী এদিকে তেওঁলোকৰ আৰু ঘৰৰ মানুহ আহিছে যে সি ঘৰ পোৱাকৈ নাই কিন্তু আমি তেতিয়া আমাৰ টিচাৰে কৈছে যে সিটো এবসেন্ট আছে কেম্পাছত সোমাইছে তাৰপিছত কিন্তু সি আমাৰ এজন চকীদাৰে কৈছে যে সি এবাৰ ওলাই যোৱাৰ চেষ্টা এটা কৰিছিল ওলাই যোৱা মানে মোক কিবা কাম আছে কাৰণ আমাৰ অলপ পেৰেণ্টছৰ গাড়ী ৰৈ থাকে সিহঁতৰ গাড়ীও কেতিয়াবা ৰৈ থাকে সি কিবা বেগ এটা দিবলগীয়া আছিল বুলি কৈছিলে নেকি আকৌ চকীদাৰে ক'লে যে সোমাই আহা আমাৰ দুখন গেট আছে সিখন গেট দি ওলাইছে কিন্তু আমাৰ হেৰিয়ে কৈছে যে ওলাব পৰা নাই তেনেকুৱা ধৰণৰ কথা এটাও কৈছে ইতিমধ্যে বিদ্যালয়ত গোলাঘাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে কোনো লোকে জিছানৰ খবৰ পালে আৰক্ষীক খবৰ দিবলৈ আহ্বান পৰিয়ালৰ লোকৰ স্কুলত থৈ পেলাই নিজৰ মাক আহিছে মই আহিছোঁ আৰু এই মানুহগৰাকী আহিছে থৈ পেলাই ভিতৰত সোমোৱাই থৈ গৈছোঁ তাৰপিছত আমি ছুটি দিয়াৰ সময়ত আহিছোঁ ল'ৰাটোক আমি আহি পেলাই দিনৰ 2টা বজাৰ পৰা কিবা প্ৰগ্ৰাম হৈ আছিলে নেকি ভিতৰৰ পৰা আমি মানে এইটোৱে গম পাইছোঁ যে পেলাই ৰৈ যেতিয়া 3টা বাজি গ'ল ল'ৰাটো আমি আৰু ওলোৱা নাই তেতিয়া আমি স্কুলৰ ভিতৰলৈ মই সোমোৱাই আহিলোঁ অফিচলৈ সোমাই আহি পেলাই মই জনালোঁ তেতিয়াহে বিচাৰ কুচাৰ কৰিবলৈ কৰিছে ক্লাছৰুমত ইয়াত মানে ভিতৰত সোমোৱাত পাইছে ক্লাছৰুমত ইয়াত ভিতৰত পাইছে ল'ৰাটো কিন্তু কি ক্লাছৰুমত এগৰাকীসকলে ক্লাছ কৰা নাই গোলাঘাটৰ পৰা ৰাজীৱ কাৰ্মকাৰ ৰিপৰ্ট ফিফ্থ পিলাৰ